ডিমক প্ৰডাকশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ মই স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে বিগত কিছু বছৰ ধৰি ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে বিভিন্ন সময়ত দুখীয়া ৰাইজৰ হৈ কাম কৰিছে। কেতিয়াবা যদি ঘৰ দিছে, কেতিয়াবা আকৌ খাদ্য দিছে আৰু কেতিয়াবা বানপানীৰ সময়ত দুখীয়া ৰাইজক সাহায্য কৰি আহিছে। আজিও তাৰ ব্যতিক্ৰম নহয়। আজি আপোনালোকক এটা দৃশ্য দেখুৱাম। আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে আমাৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰায় 200ৰ পৰা 300 পৰ্যন্ত দুখীয়া ৰাইজক ঘৰ দিয়া হৈছিলে। আৰু আজি আমি এনেকুৱা এটা ঘৰত আছোঁ যিটো ঘৰ ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে দুখীয়া ৰাইজক উপহাৰ দিছিলে। আৰু মই যিটো ঘৰ আপোনালোকক দেখুৱাইছোঁ, এই ঘৰখনৰ পৰিয়াল এটা সময়ত মথাউৰিত বসবাস কৰিছিল। না আছিল কোনো ঘৰ বাৰী, তিৰপালৰ তলত তেওঁলোকে বসবাস কৰিছিল। তাৰপিছত তেওঁলোকে ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ যিসকল কৰ্মকৰ্তা তেওঁলোকক অনুৰোধ কৰিছিল, তেতিয়া এই দুখীয়া পৰিয়ালটোক ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ পৰা এই যিটো ঘৰ আপোনালোকে দেখিছে, এই ঘৰটো তেওঁলোকক প্ৰদান কৰা হৈছিল। মই তেওঁলোকৰ লগত অলপ কথা পাতিম যে এই ঘৰখন পাই তেওঁলোকৰ অনুভৱ কেনেকুৱা, তেওঁলোকে অলপ সকাহ পাইছে নেকি, অলপ আমি জানিবলৈ চেষ্টা কৰিম। মোৰ লগত পৰিয়ালৰ ব্যক্তি আছে, মই তেখেতক অলপ প্ৰশ্ন কৰিব বিচাৰোঁ। খুৰী, আপোনালোকে আগতে মথাউৰি আছিলে, তাৰপিছত আপোনালোকৰ ঘৰ বাৰীখন গৰাখহনীয়া লৈ গ'ল, এই ঘৰখন আপোনালোকক দিছে, এতিয়া মনটো অলপ ভাল লাগেনে? ভাল লাগে, শান্তি লাগে। যারা দিছে যত আল্লাহ হেগরও শান্তি দিক। আৰু আমাৰ ভলণ্টিয়াৰসকল আছে, তেওঁলোকৰ লগত মই কথা পাতিছোঁ। এয়া আমাৰ দাদা, তেখেতে ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ কৰ্মৰত এজন ব্যক্তি। আপোনালোকে ভিডিঅ'ত চাই থাকে আমাৰ চহৰদা, সিফালে আমাৰ দাদা আছেই। গতিকে এইকেইজন মানুহক আপোনালোকে ভিডিঅ'ত চাই আছে, প্ৰতিদিনে চাই আছে। গতিকে তেওঁলোকৰ পৰাও মই অলপ শুনিবলৈ চেষ্টা কৰিম। আৰু আমি কেইদিনমান ধৰি কম্বল বিতৰণ কৰি আছোঁ। এই যিটো আপোনালোকৰ যিটো সাহায্যৰ ক্ষেত্ৰত আপুনি যিটো দুখীয়া ৰাইজক যে দি আছে, এই কামটো কৰি আপোনাৰ কেনেকুৱা লাগে? এই কামটো কৰিতো বহুত ভাল লাগিছে। দুখীয়া ৰাইজৰ কাৰণে যদি ধৰক আমি আগুৱাই গৈছোঁ, আমাৰ ফ'কাছ ইণ্ডিয়া NGO তৰফৰ পৰা আমি গৈ আছোঁ, কিন্তু মেইন আমাৰ হ'ল কেৰেলা। সিহঁতৰ মেইন টীম হ'ল কেৰেলা। যেতিয়া আমাৰ 2017 চনত পানী হৈছিল, হোৱাৰ পাছত সিহঁতে আহি পেলাই জেগাটো চোৱাৰ পাছত এনেকুৱা চাইছে যাতে আমাৰ সিহঁতৰ কেইটামান ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে, কৰাৰ পাছত লাষ্ট ডিষ্ট্ৰিক্ট এইটো কৰিছে বহুত দুখীয়া পাছত চাই পেলাই ঘৰ বহুত মানুহৰ ঘৰ চৰ নাই, পাছত চাই পেলাই মানে এটা বাজেট বনাই লৈ তাত গৈছে। যোৱাৰ পাছত বাজেটটো হেৰি কৰি পেলাই নেক্সট এসপ্তাহ পাছৰ পৰাই ঘৰ মানে দিয়া আৰম্ভ কৰিছে। যাৰ ঘৰ নাই আমি এটা ছাৰ্ভে চলাইছিলোঁ, ছাৰ্ভে মানে যিখিনি ত্ৰিপলৰ তলা আছে চাই পেলাই সিহঁতৰ ঘৰ দিয়া হৈছে। ঠাণ্ডা দিনত কম্বল দিয়া হৈছে, আৰু ধৰক ঈদৰ সময়ত কুৰবানীৰ কাৰণে বকৰি দিয়া হৈছে, আৰু ধৰক লকডাউনৰ সময়তো বহুত খোৱা বস্তু দিয়া হৈছে, বিভিন্ন সাহায্য দিয়া হৈছে। আৰু সিহঁতে খালি এই ঘৰ দিয়াই নহয়, কম্বল দিয়াই নহয়, খোৱা বস্তু নহয়, ইয়াতছে সিহঁতৰ ডাঙৰ কাম এটা কাৰণে আগবাঢ়িছে, সেইটো হ'ল শিক্ষা। শিক্ষাৰ কাৰণে আগবাঢ়িছে। আমাৰ ইয়াত বহুত পিছ পৰি আছে। যেনেকুৱা কেৰেলা ধৰক 100% শিক্ষা আছে, আমাৰ ইয়াত সিহঁতে আহিছে যাতে আমাৰ ইয়াত 100% বা কিবা এটা হ'লেও আগবাঢ়িব পাৰে, 100% কৰিব বুলি সিহঁতেও মানে আশ্বাস দিছে। 10টা ভিলেজ ধৰিছে মৰিগাঁও ডিষ্ট্ৰিক্টত। এই 10টা ভিলেজত সিহঁতে বহুত কাম অলৰেডি কৰিছে, আৰু 4-5টা চেণ্টাৰো বনাইছে। এতিয়া আমাৰ শিক্ষাৰ কাৰণে আগবাঢ়ি আহি আছে। সিহঁতক আমি বহুত ধন্যবাদ দিছোঁ। ইমান দূৰৰ পৰা সিহঁতে আহিছে, সিহঁতৰ কাৰণে দোৱা কৰোঁ। দুখীয়া ৰাইজৰ কাৰণে আগুৱাই আহিছে। সিহঁতৰ লগত আমি ভলণ্টিয়াৰসকলে বহুত আছে, চবক লৈ আমি ৰাইজৰ কাৰণে অলপ কষ্ট কৰি আছোঁ। আমাৰ কষ্ট একো নহয়, কিন্তু দূৰৰ পৰা আহি আছে। সিহঁতৰ কাৰণে যাতে চবেই দোৱা কৰে, আমিও দোৱা কৰোঁ, সিহঁতে যাতে বহুত আগবাঢ়ি যাব পাৰে। শুনিছে যে ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে বিভিন্ন সময়ত তেওঁলোকে সাহায্য কৰি আহিছে। মই অলপ ঘৰখনৰ ভিতৰ ভাগ অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হৈছে দৰ্জা।
কাঠৰ ধুনীয়াকৈ দৰ্জা বনাই দিয়া হৈছে আৰু এইটো ওপৰত যে আপোনালোকে দেখিছে এইটো হৈছে ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ বেনাৰ যাৰ ঘৰতে দিয়া হয় এনেকৈ এটা ফ'কাছ ইণ্ডিয়া এটা বেনাৰ দিয়া থাকে দেখুৱাইছোঁ আৰু এইটো চাওক এইটো এটা ঘৰ আৰু এই যিটো চকী আপোনালোকে দেখিছে এই চকীটো কিন্তু ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা দিয়া দুটা ৰুম আছে সিফালে এটা ৰুম আছে এইটো এটা ৰুম আছে ইয়াতো কিন্তু দুটা চকী আছে এইটো কিন্তু এইফালে যিটো আছে এইটো ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ পৰা দিয়া আৰু তেওঁলোকে এইটো নিজে কিনি লোৱা দুটা ৰুম দিয়া হৈছে ধুনীয়াকৈ এটা পৰিয়াল এইখন ঘৰত তেওঁলোকে থাকিব পাৰে আশা ৰাখিছোঁ আপোনালোকে ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব আৰু এনেদৰেই ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনটোৱে সদায় দুখীয়া ৰাইজৰ হৈ কাম কৰিব সেইটোৰ পৰা ফ'কাছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আমাৰ চেনেল ডিমক প্ৰডাকশ্যনটো ফ'ল' কৰি দিব ধন্যবাদ জয় অসম